নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি কুকুৰাবিলাকৰ ভেকচিনেশ্যন কেনেকৈ কৰিব আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম। এয়া দেখিছেনে আপোনালোকে মই ভেকচিনেশ্যন কেনেকৈ কৰিছোঁ টপিলাত, আৰু এনেধৰণে আপোনালোকে দিব লাগিব 0.5 ml কে আপোনালোকে ধুনীয়াকৈ দিব লাগিব। আৰু কি ভেকচিন দিছোঁ আৰু কিহৰ কাৰণে দিছোঁ আজি সকলোখিনি জনাম। বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি কুকুৰাবিলাকৰ যদি 60 দিন বয়স হৈছে বা 60 দিনতকৈ যদি বেছি হৈছে, তেতিয়াহ'লে আপোনালোকে R2B ৰাণীখেত ভেকচিনটো আপোনালোকে দিব লাগিব। আৰু ফাগুন মাহত আপোনালোকৰ যেতিয়া কুকুৰাবিলাকৰ জুপুকা লাগি বেমাৰ হৈ মৰি যায়, সেই বেমাৰটোত আপোনালোকে নমৰিবৰ কাৰণে আপোনালোকে ভেকচিনেশ্যনটো যদি কৰি থৈ দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ধুনীয়া হৈ থাকিব কুকুৰাবিলাকৰ, কোনো ধৰণৰ বেমাৰ আজাৰ নহয়। আৰু কেনেকৈনো দিব আৰু কি ভেকচিনটো কেনেকুৱা দেখিবলৈ আজি আপোনালোকক দেখুৱাই দিছোঁ। স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছোঁ মই ভেকচিনেশ্যনটো, আৰু ভেকচিনেশ্যনটো কেনেদৰে দিব লাগে আপোনালোকক মই দেখুৱাই দিছোঁ। আৰু এনেধৰণে আপোনালোকে দিব, টপিলাত দিব বা আপোনালোকৰ পাখি তলত যদি আছে আপোনালোকে পাখি তলত দিব ধুনীয়াকৈ কুকুৰাবিলাকক। আৰু ইহঁতৰ যদি 60 দিন বয়স যদি হৈছে তেতিয়াহ'লে দিব সৰু পোৱালীক আপোনালোকে সৰু কাৰণে আপোনালোকে বেলেগ ধৰণৰ ভেকচিন পাব, বেলেগ ভেকচিন আপোনালোকে দিব লাগিব। ডাঙৰ কুকুৰাবিলাককে এই ভেকচিনটো দিয়া হয় 60 দিন বয়সৰ ওপৰবিলাকক। আৰু আপোনালোকে বন্ধু বান্ধৱীসকল, আপোনালোকে কি লগত খুৱাব আপোনালোকক মই জনাই দিছোঁ। আৰু প্ৰথমতে আপোনালোকে ভেকচিনটো দিয়াৰ আগত 24 ঘণ্টাত আপোনালোকে একো ধৰণৰ ভিটামিন খাবলৈ বুলি নিদিব। আৰু 24 ঘণ্টাৰ পিছলৈ আপোনালোকে একো ধৰণৰ ভিটামিন খাবলৈ বুলি নিদিব। তেতিয়া আপোনালোকৰ ইহঁতৰ ভেকচিনেশ্যনটোৱে ধুনীয়াকৈ কাম কৰিব। তাৰপিছত আপোনালোকে দি থাকিব পাৰিব ভিটামিন হওক, লিভাৰ টনিক হওক, সকলোখিনি দি আপোনালোকে খুৱাব পাৰিব। ইয়াত দেখিছেনে আপোনালোকে কেনেধৰণে আমি 0.5 ml কে আপোনালোকৰ টপিলাত কুকুৰাবিলাকক দিছোঁ। তেনেধৰণে আপোনালোকে সকলোখিনি কুকুৰাক আপোনালোকে দি দিব। আমি এনেধৰণে সৰু খেলৰ ঠাইডোখৰত আপোনাৰ কুকুৰাবিলাকক বান্ধি লওঁ, আৰু ডাঙৰ ফালে আপোনালোকক এটা এটাকৈ ধৰি পঠাই থাকোঁ ভেকচিনেশ্যন কৰি। এনেধৰণে আপোনালোকে দিব। আপোনালোকক মই ভেকচিনৰ গোটেই শ্বেডিউলটো আপোনালোকক দি দিম, সৰুৰ পৰা আপোনালোকে ডাঙৰলৈকে কি ভেকচিন দিব লাগিব। স্ক্ৰীনত মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম। আৰু এতিয়া বৰ্তমান আপোনালোকক দেখাই দিছোঁ যে অকণমান পিছলৈ আপোনালোকক মই স্ক্ৰীনত দেখাই দিম। এতিয়া আপোনালোকক কেনেধৰণে ভেকচিনেশ্যনটো দিছোঁ সেইটোহে আপোনালোকক দেখাইছোঁ। আৰু এতিয়া আপোনালোকে চাই লওক, এইটো আপোনালোকৰ স্ক্ৰীনত আহি আছে যে আপোনালোকৰ একেবাৰে যিখন শ্বেডিউল হয় সৰুৰ পৰা আপোনালোকে কি দিব লাগে, সেইখন আপোনালোকে স্ক্ৰীনশ্বট কৰি বা আপোনালোকে ভিডিঅ'ৰ পৰা এনেকৈ আপোনালোকে ৰাখি ল'ব লাগিব। তেতিয়া আপোনালোকৰ সুবিধা হ'ব, আপোনালোকে পাহৰি নাযায়। তেতিয়া আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব আপোনালোকে। এইটো হৈছে আপোনালোকৰ R2B ভেকচিনটো আপোনালোকক দেখাই দিছোঁ মই। চিৰিঞ্জ এটা আনিব, আৰু লগতে বাকীকেইটা আপোনালোকক দিবই। এইটো আনি পিনে আপোনালোকে ধুনীয়াকৈ কৰি দিব। ইয়াত চিৰিঞ্জটোত আপোনালোকে দেখিছে নহয় 0.5 ml কে আপোনালোকে তেনেধৰণে আপোনালোকে দিবলৈ বুলি দিব কুকুৰাবিলাকক। আৰু ইহঁতক ধুনীয়াকৈ আপোনালোকে ৰাখিব, বান্ধি ৰাখিব পাৰিলে, তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাকৰ বেমাৰ আজাৰৰ পৰা সিহঁতে ধুনীয়াকৈ মুক্ত হৈ থাকিব। 2 দিনমান আপোনালোকে বান্ধি ৰাখিব, তাৰপিছত আপোনালোকে পিছত আকৌ মেলি দিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে চাই কেনেকুৱা পালে জনাব। আৰু যিসকলে মোৰ চেনেললৈ আপোনালোকে নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ, আৰু নতুন এটা ভিডিঅ' লগ পোৱা আশাৰে।